হেল্ল' বন্ধুসকল, আহকচোন আমি গুৱাহাটী চহৰখন অলপমান চাওঁ, জাম চাওঁ, গুৱাহাটী চহৰৰ ৰাস্তা চাওঁ না কি কয় বন্ধুসকল। বলক, আমি ভিতৰৰ পৰাই গলিৰ পৰা ওলাই আছোঁ। বৰ্তমান মই যাম কাহিলীপাৰা, গণেশ মন্দিৰ হৈ, লাষ্ট গেট হৈ ৰাজধানী মছজিদ ওচৰেদি আপোনালোকে চাই থাকিব। এইখিনি আপোনাৰ হ'ল ছুপাৰ মাৰ্কেটৰ ফ্লাইঅভাৰৰ তলত। আপোনাৰ ইফালে যায় আপোনাৰ ইফালে যায় লাষ্ট গেট, এইফালে ডাউনটাউন হস্পিটাল। আমি যাই আছোঁ ছুপাৰ মাৰ্কেট ফ্লাইঅভাৰ তলেদি, লাষ্ট গেট যাই আছোঁ। এই আমি ৰাজধানী মছজিদ পালোঁ। এয়া আমাৰ ৰাজধানী মছজিদৰ ইলেক্ট্ৰিচিটি বিল পৰিশোধৰ আমি পাৰ হৈ আহিলোঁ। এয়া পাৰ হোৱা নাই। অফিচ আপোনালোকে চাই থাকিব। ৰাজধানী মছজিদ হয়। আমি গণেশ মন্দিৰ যাই আছোঁ। গুৱাহাটীত খুব বেটাৰী ৰিক্সা য'ত কৰে ৰাস্তাও খুব বেয়া হৈছে। গুৱাহাটীৰ ভিতৰত ইমান বেয়া ৰাস্তা, ৰাস্তা ভাল কৰি দিলে গাড়ী মটৰৰ জাতটো কমব, অলপ লাহে লাহে স্পীডটো বাঢ়িব। ৰাস্তাৰ কাৰণে অলপমান জামটো বেয়া। এইবিলাক হ'ল চব দিছপুৰ ছেক্ৰেটাৰী অফিচৰ পিছফালে এইবিলাক চব। আহি আমি গণেশ মন্দিৰ পালোঁ। আপোনালোকে চাই থাকিব। গণেশ মন্দিৰ খুব ভাল লাগে ইয়াতে। এই মন্দিৰত বিয়া বাৰু হ'লে প্ৰথম ছুটি দিয়ে। এতিয়া কাহিলীপাৰা বেছি হয়। আহি আমি লাষ্ট গেট পাৰ হৈ আহিলোঁ। আহি আমি ছুপাৰ মাৰ্কেট পালোঁ ফ্লাইঅভাৰ তলেদি। এইটো বেক চাইড, এটা এইটো চাইড আছে, এটা এইটো চাইড আছে। খুব ভাল হৈছে আজিকালি ৰাজধানী, অসম ৰাজধানী চহৰখন খুব ভালে লাগে। আপোনালোকে আহক, ঘূৰক। আশা কৰিছোঁ মোৰ ভিডিঅ' চাই আপোনালোকে ভাল পাব। লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। মোৰ ভিডিঅ'টো চাই খুব ভাল লাগিব মোৰ মনটো।